আপোনাৰ ইয়াত স্কুলত ষ্টুডেণ্ট কিমান? আমাৰ 354 ষ্টুডেণ্টে অসমৰ 354 ষ্টুডেণ্টে আজি ইণ্টাৰনেট ইভালুৱেশ্যনত উপস্থিত আছে। আৰু বিদ্যালয় সমগ্ৰ সজাই দিয়াৰ লগতে আমাৰ স্কুলতো আজি চেল্ফ ইভালুৱেশ্যন উৎসৱৰ চেল্ফ ইভালুৱেশ্যন আৰম্ভ হৈছে। এইখিনি প্লেছ কৰি যথেষ্ট শৃংখলাবদ্ধভাৱে তেওঁলোকে পৰীক্ষা দি আছে। আৰু আমি এইটো অনুষ্ঠানত কিন্তু আমি এটা ফেষ্টিভেল হিচাপত আমি লৈছোঁ। আজিৰ পৰা যদি চেল্ফ ইভালুৱেশ্যন 4 তাৰিখ, 5 তাৰিখ, 6 তাৰিখ আছে, 6 তাৰিখ আমাৰ চেল্ফ ইভালুৱেশ্যন হ'ব। আৰু বাকী বিভিন্ন অন্যান্য স্কুলত হ'ব। আমাৰ ইয়াত 3টা স্কুলত মোটামুটি আপোনাৰ গুৱাহাটীৰ পৰা IAS অফিচাৰ অনন্ত লাল জ্ঞানীটো ডাইৰেক্টৰ এগ্ৰিকালচাৰটো আহিব পাৰে। ত' কালি আহিব আপোনাৰ নবুনিয়াদী প্ৰাথমিক বিদ্যালয়, প্ৰাথমিক বিদ্যালয়খন। আৰু 2nd ডে 4 তাৰিখ, 5 তাৰিখ আহিব আদিবাসী গাৰ্লছ হাইস্কুলত, আৰু 6 তাৰিখ আমাৰ ইয়াত থাকিব। আমাৰ উৎসৱ আৰম্ভ হৈছে। আজি চেল্ফ ইভালুৱেশ্যন আৰু কাইলৈকে তিনিদিনীয়াকৈ স্কুল ইভালুৱেশ্যন আৰম্ভ হ'ব। আজি প্ৰত্যেক বিদ্যালয়তে বিদ্যালয়ৰ নিজাববীয়াকৈ মূল্যায়ন কৰিব। তেওঁলোকে এই ব্যৱস্থাটো ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। সুকলমে আজি পৰ্যন্ত ধুনীয়াকৈ চলি আছে। আৰু কাইলৈৰ পৰা 4, 5, 6 অৰ্থাৎ কাইলৈৰ পৰা বিদ্যালয়ত এক্সটাৰ্নেল ইভালুৱেটৰ সন্মুখত ইভালুৱেশ্যন আৰম্ভ হ'ব। প্ৰত্যেক বিদ্যালয়ত ধুনীয়াকৈ হ'ব কাইলৈৰ পৰা। গতিকে আমি আজি যিহেতু সুকলমে চলি আছে, গতিকে আশা কৰোঁ আমাৰ ছাকচেছফুলভাৱে পাৰ হ'ব। আপোনাৰ কোন শিক্ষাখণ্ড এইটো? ডিভিজন কিমানখন স্কুল আছে? ডিভিজন শিক্ষাখণ্ডত 434খন স্কুলত আজি?